নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মোৰ আগৰ গামোচা ফুলৰ ভিডিঅ'টোত কেইবাগৰাকীও কমেণ্ট কৰি কৈছিলে যে গামোচা ফুলখিনিৰ ক্ৰাফ্ট দিব পাৰিম নেকি। গতিকে মোৰ ওচৰত যিখিনি আছিলে ক্ৰাফ্ট সেইখিনি দিবলৈ চেষ্টা কৰিছোঁ। গতিকে চাই থাকক ভিডিঅ'টো। এইটো এটা খুব ধুনীয়া ফুলৰ চানেকি। মই ইয়াৰ লগত ফুলটো বচাৰ পাছত কেনেকুৱা আছিলে ফটোখন এড কৰি দিছোঁ। আৰু ফটোখনত দেখিছে যিহেতু মাজত মই এটা একনি উঠাই বৰ্ডাৰ দি দিছিলোঁ, তেতিয়া দেখিবলৈ খুব ধুনীয়া হয়। এইটো এটা ফুলৰ চানেকি হয়। ইয়াত গ্ৰাফটোত অলপ বেলেগকৈ আছে, কিন্তু মই নিজে ভাবি অলপ ইয়াত 4 কণী ঠাইত মই 3 কণী কৰিছিলোঁ, 1 কণী কমাই দিছিলোঁ আৰু নিজৰ মতে অকণমান ভাবি পেলাই বনাই দিছিলোঁ। ইয়াত আপোনালোকক ফটোখন এড কৰি দিছোঁ, চাই ল'ব। এইটো এটা খুব ধুনীয়া আৰু সৰু ফুলৰ চানেকি হয়। আপোনালোকে এইটো চাদৰ মেখেলাটো বাচিব পাৰিব। মেখেলাত বাচিলে খুব ধুনীয়া লাগিব। আৰু ইয়াৰ আধাটো বাচি পেলাই আপোনালোকে লুটিয়াই দিব পাৰিব। এই ফুলটো দেখিবলৈ খুব মৰম লগা হয় ফুলটো, আৰু সৰু ফুল হয়। এইটো এটা খুব ধুনীয়া ফুলৰ চানেকি হয়। আপোনালোকক মই ইয়াৰ আগতে যোনকেইখনৰ ফটো দিলোঁ সেইকেইখন ফটো মই চানেকিৰ কিতাপ এখনৰ পৰা লৈছিলোঁ, কিন্তু এইখন ফটো মই ইউটিউবৰ ভিডিঅ' এটাৰ পৰা স্ক্ৰীনশ্বট মাৰি লৈছিলোঁ। আপোনালোকে কেইবাগৰাকীও মোক কমেণ্ট কৰি যিহেতু ক্ৰাফ্টখিনি বিচাৰি আছিলে, সেইকাৰণে মই এই ফটোখনো এড কৰি দিলোঁ। এইটো এটা ইউটিউবৰ পৰা স্ক্ৰীনশ্বট মৰা ফুলৰ চানেকি হয়। এই ফুলটো আধাকৈ দিয়া আছে। এই ফুলটো আধাটো বাচি আপোনালোকে যদি ফুলটো লুটিয়াই দিয়ে, ফুলটো সম্পূৰ্ণ হৈ যায় আৰু এই ফুলটো দেখিবলৈ মকৰাটোৰ দৰে লাগে। কিন্তু মই এই ফুলটো ইয়াত যেনেকৈ আছে তেনেকৈ বচা নাছিলোঁ, মই মোৰ নিজৰ মতে অলপ মিলাই কৰি বাচিছিলোঁ। আপোনালোকক ফটোখন এড কৰি দিছোঁ, দেখিছে। এইটো এটা বুটা ফুলৰ চানেকি হয়। ইয়াৰ ফুলটো যিহেতু লতাৰ দৰে নহয় আৰু ফুলটো আধাকৈ চানেকিটো দি থোৱা আছে, আৰু আপোনালোকে ফুলটো লুটিয়াই দিলে সম্পূৰ্ণ হৈ যাব। কিন্তু মই এই ফুলটো দেখিবলৈ ধুনীয়া হ'বৰ বাবে মই ইয়াৰ মাজত বৰ্ডাৰ এড কৰি দিছিলোঁ, আপোনালোকে দেখিছে চাগে। গতিকে আপোনালোকে এনেকৈ নিজৰ মতে ফুলবিলাক বনাই ল'ব পাৰিব। আজি ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।